গুরু শঙ্কর কৃষ্ণর কিঙ্কর গুরু রূপে জনমল ভিলায়। জয় গুরু শঙ্কর কৃষ্ণর কিঙ্কর গুরু রূপে জনমল ভিলায়। ও দেখাইলা ভক্তি পথ শিকাইলা ভাগৱত অল্পমতি লোক কটাৰিলায়। জয় গুৰু শঙ্কৰ কৃষ্ণৰ কিঙ্কৰ গুৰু ৰূপে জনমল ভিলায়। বৰদোৱা নামে গ্ৰাম হৈছে মধ্যে অনুপম লোহিতৰ আতি অনুকূল। কুসুম্বৰ গৃহে গুৰু নৰৰূপে প্ৰৱেশিয়া উদ্ধাৰিলা সৰ্বনৰ কুল। জয় গুৰু শঙ্কৰ কৃষ্ণৰ কিঙ্কৰ গুৰু ৰূপে জনমল ভিলায়। ভাষা গঢ়ি অস্পৃশ্যতা দূৰ কৰি ভাওনা কৰি সবাহ পাতিলা। ধৰ্মৰ নামে ডিঙা সাজি বোৱাইলা ভাৰত ভূমি বৰগীতে ব্ৰহ্মাণ্ড ভেদিলায়। জয় গুৰু শঙ্কৰ কৃষ্ণৰ কিঙ্কৰ গুৰু ৰূপে জনমল ভিলায়। স্কন্দ ভাগৱত কাব্য গীত ভতিমাক বিধে বিধে লোকক শিকাইলা। স্বৰ্গৰয় মৃতয়ানী পিয়াইলা লোকক তুমি কৃষ্ণ যশ প্ৰচাৰ কৰিলায়। জয় গুৰু শঙ্কৰ কৃষ্ণৰ কিঙ্কৰ গুৰু ৰূপে জনমল ভিলায়। জানো বাৰম্বাৰ কৰা দয়া কমল লোচন। অগতিৰ গতি গুৰু কলিকালৰ কল্পতৰু তজু পাৱে পখিলো শৰণ। জয় গুৰু শঙ্কৰ কৃষ্ণৰ কিঙ্কৰ গুৰু ৰূপে জনমল ভিলায়। জয় গুৰু শঙ্কৰ কৃষ্ণৰ কিঙ্কৰ গুৰু ৰূপে জনমল ভিলায়। ও দেখাইলা ভক্তি পথ শিকাইলা ভাগৱত অল্পমতি
লোক কটাৰিলায় জয় গুৰু শংকৰ কৃষ্ণৰ কিংকৰ